হেল্ল' গাইজ ৱেলকাম বেক টু মাই এনাডাৰ নিউ ভ্লগ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মানে অকণমান দেৰিকৈ মই মামাহঁতৰ ঘৰলৈ যাম, গতিকে ভাবিলোঁ ভ্লগটো ইয়াতে ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। গাইস ভালে আছে নে বাবু আজি খানাত কি আছে ক? আজি খানাত হাঁহ আছে ব্ৰইলাৰ আছে ইফালে চাবা, কণী আছে মাছ আছে মাছ নাই, মাছটো কেনচেল কৰি দিলোঁ। ইছ আৰু কি আছে ক? আৰু দালি চালাড আছে আৰু ভাজি আছে তৰকাৰী আছে আৰু কি হ'ব ভাত আৰু কণীটো কৈছোঁ আৰু বিশেষ খানা নাই আৰু এই বিশেষ আৰু কিবা ক'বা না? আৰু নাংগে ছাবস্ক্ৰাইব কৰি দিবা ক? লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। দেখো এতিয়া আপোনালোকে ভিডিঅ'টো লাইক তাৰপিছত শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা। তো গাইজ আজি যে আমি মামাহঁত আহিছিলোঁ, এই মামাহঁতৰ ল'ৰাটো মানে বাবুৰ বাৰ্থডে আছিল, সেইকাৰণে আমি ইয়ালৈ আহিছিলোঁ। আৰু কওঁ কিবা এটা কি বাৰ্থডে কাৰণে ভাল লাগিল। বুকুতে ৰাখি এবেলি মোক লুৱাই ঢাকি মনলে উভতি আহে লৰালি তোৰে মোৰে তেতি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে। মামা সৰু মামাক দিছে স্পৰ্টিং এটা, ছাৰে দিছে এটা স্পৰ্টিং, ডাঙৰ মামাক দিছে 500 টকা, কচুৰ এটা 200 টকা, তুনা কিবোৰ্ড নহয় খান ভেজিটেবল খান কিবোৰ্ডে খান ক্লিপবোৰ্ড নহয়, ক্লিপবোৰ্ড খান সৰু এখন ভেজিটেবল। তাৰপিছত মুনুহঁতৰ বেগটো আৰু বিস্কুটহঁতৰ কেকটো দলিহঁতৰ স্পৰ্টিং এটা। নতুন মামীটো আকৌ নিদিলাক। কি নতুন মামীটো? নতুন মামী? মোৰ নতুন মামী হয়। তোমাৰ খুৰী হয়, মোৰ মামী হয়। কি দিলাক? দিছি স্পৰ্টিং এটা। যাদু আজি বুকুৰ মাজত এন্ধাৰতো বাট খোজে দুহাতেৰে ফালি দুখৰে নয় নতুনৰে তুলে বাৰু আছে পাৰে মূল দুনিয়া পৃথিৱী ভুলো না যাবি জীৱন মুক্ত দূৰলৈ আঁতৰি যাদু আজি বুকুৰ মাজত দেখিলো যে তোমাকে চকুৱে। তো গাইজ অকণমান আগত মই ঘৰ আহি পালোঁ, আহি ফ্ৰেছ হ'লোঁ। এইটো ভিডিঅ' ইয়াতে সামৰোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।